আজি ভাৰতীয় দাৰ্শনিক দিৱস। আদিগুৰু শংকৰাচাৰ্যৰ জন্মদিনত ভাৰতীয় দাৰ্শনিক দিৱস উদযাপন কৰা হয়। আদিগুৰু শংকৰাচাৰ্যৰ জন্ম হয় 788 খ্ৰীষ্টাব্দত। হিন্দু কেলেণ্ডাৰ মতে বহাগ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিত এইজনা মহান গুৰুৰ জন্ম হৈছিল আৰু তেখেতৰ মৃত্যু হৈছিল 820 খ্ৰীষ্টাব্দত। কেৰেলা ৰাজ্যৰ কালাদি নামে এক ঠাইত এক ব্ৰাহ্মণ পৰিয়ালত এইজনা মহান গুৰুৰ জন্ম হৈছিল। শংকৰাচাৰ্য এজন দাৰ্শনিক গুৰু, অতি মানৱীয় ক্ষমতাসম্পন্ন ব্যক্তি। আদিগুৰু শংকৰাচাৰ্যৰ দেউতাকৰ নাম আছিল শিৱগুৰু আৰু মাকৰ নাম আছিল আৰম্ভা। বাল্যকালৰ পৰাই আদিগুৰু শংকৰাচাৰ্যই নিজৰ বৌদ্ধিক বিচক্ষণতা প্ৰদৰ্শন কৰিব পাৰিছিল। 2 বছৰ বয়সতে সংস্কৃত পঢ়া আৰু ক'ব পাৰিছিল। 4 বছৰ বয়সত বেদ উপনিষদ অধ্যয়ন কৰিব পাৰিছিল আৰু 12 বছৰ বয়সত সন্ন্যাস জীৱন যাপন কৰিছিল যদিও তেওঁৰ 32 বছৰ বয়সতে জীৱন পৰিক্ৰমা শেষ হয়। অতি কম দিনৰ ভিতৰতে এইজনা মহান গুৰুৱে বহুতো অনুগামীৰ প্ৰিয়ভাজন হৈ পৰিছিল। আদিগুৰু শংকৰাচাৰ্য হৈছে ভাৰতীয় দৰ্শনৰ অদ্বৈত বেদান্তৰ প্ৰধান পৃষ্ঠপোষক। তেওঁ বেদ, উপনিষদ, গীতা আদিৰ ভাষ্য ৰচনা কৰিছিল। প্ৰায় 300ৰো অধিক ধৰ্মীয় পুথি আৰু টীকা প্ৰণয়ন কৰিছিল। জ্ঞানকাণ্ডক সমৰ্থন কৰা এইজনা গুৰুৱে বেদান্ত সূত্ৰ বা ব্ৰহ্মসূত্ৰ প্ৰণয়ন কৰি উলিয়াইছিল। ভাৰতীয় দৰ্শন আৰু হিন্দু ধৰ্মলৈ তেওঁৰ উল্লেখনীয় অৱদান আছে। শংকৰাচাৰ্যই দৰ্শনলৈ আগবঢ়োৱা অৱদানসমূহৰ ভিতৰতে অদ্বৈত বেদান্তৰ পুনৰুত্থান হৈছে প্ৰধান। তেওঁৰ মতে আত্মা আৰু ব্ৰহ্মৰ মাজত তাদাত্ম্য সম্পৰ্ক আছে। ব্ৰহ্ম সত্য, জগত মিথ্যা, জীৱ ব্ৰহ্মৰ নাপাৰ, এই মন্ত্ৰক সাৰোগত কৰি তেওঁ কৈছে যে এই জগতত ব্ৰহ্মই সত্য, জগত মিথ্যা বা ভ্ৰম, জীৱ আৰু ব্ৰহ্মৰ মাজত কোনো ভিন্নতা নাই। তেওঁৰ মতে ব্ৰহ্ম একক আৰু অদ্বিতীয়। তেওঁ ব্ৰহ্মক একক অদ্বিতীয় বুলি কোৱাৰ উপৰিও নিৰ্গুণ আৰু নিৰাকাৰ বুলি কৈছে। একক অদ্বিতীয় ব্ৰহ্মক স্বীকাৰ কৰি লোৱাৰ কাৰণে তেওঁৰ দৰ্শনক অদ্বৈত বেদান্ত বুলি কোৱা হয়। শংকৰাচাৰ্যৰ আন এটা অৱদান হৈছে যে মঠ প্ৰতিষ্ঠা। তেওঁ ভাৰতৰ 4 প্ৰধান স্থানত 4টা মঠ প্ৰতিষ্ঠা কৰি থৈ গৈছে। সেইকেইটা হৈছে কৰ্ণাটকৰ শিংগিৰি শাৰদা মঠ, উত্তৰাখণ্ডৰ জ্যোতি মঠ, গুজৰাটৰ কালিকা মঠ আৰু উৰিষ্যাৰ গোবৰ্ধন মঠ। এই মঠবিলাকে ধৰ্মীয় ঐক্যতা আৰু পৰম্পৰা বহন কৰাৰ লগতে হিন্দু ধৰ্মক অনুপ্ৰাণিত কৰি আহিছে আৰু ই বৰ্তমান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰাক শংকৰাচাৰ্যকালীন সময়তে ভাৰতবৰ্ষতে বৌদ্ধ ধৰ্ম আৰু ইছলাম ধৰ্মই প্ৰসাৰতা লাভ কৰিছিল আৰু সেই সময়ত হিন্দু ধৰ্মৰ অলপ হ'লেও মৰ্যাদা হেৰাইছিল। শংকৰাচাৰ্যৰ অদ্বৈত বেদান্তৰ পুনৰুত্থানে হিন্দু ধৰ্মৰ হেৰুৱা মৰ্যাদা পুনৰুদ্ধাৰত সহায়ক হৈছিল। এইজনা মহান গুৰুৰ জন্মদিনটো ভাৰতীয় দাৰ্শনিক দিৱস হিচাপে উদযাপন কৰা হয়। অৱশ্যে কেতিয়া কোনে ক'ত প্ৰথমে এই দিৱস উদযাপন কৰিছিল তাৰ সঠিক ধাৰণা পোৱা নাযায়। দ্য ইকনমিক টাইমছ নামৰ কাকতখনৰ ইণ্টাৰনেটত পোৱা তথ্য অনুসৰি শংকৰাচাৰ্যই প্ৰতিষ্ঠা কৰা শিংগিৰি মঠৰ প্ৰস্তাৱ অনুসৰি ভাৰতীয় সাংস্কৃতিক মন্ত্ৰণালয়ে 2016 চনৰ পৰা এই দিৱস উদযাপন কৰাৰ অনুমতি প্ৰদান কৰে। শংকৰাচাৰ্যৰ জন্মদিনটোক শংকৰ জয়ন্তী বুলিও জনা যায়। শংকৰাচাৰ্যৰ জন্মদিনটোকে ভাৰতীয় দাৰ্শনিক দিৱস হিচাপে উদযাপন কৰাৰ প্ৰধান উদ্দেশ্য হৈছে যে শংকৰাচাৰ্যৰ অৱদানক স্বীকৃতি প্ৰদান কৰা, সন্মান প্ৰদৰ্শন কৰা। শংকৰাচাৰ্য হৈছে এজন তত্ত্বদৰ্শী গুৰু, যিয়ে বেদ উপনিষদৰ আলমত অদ্বৈত বেদান্তক পুনৰুত্থান কৰি হিন্দু ধৰ্মকে পুনৰ নতুন ভেটিত প্ৰতিষ্ঠা কৰিছিল। দ্বিতীয়তে, অতীজৰ পৰা ভাৰতবৰ্ষ ধৰ্ম, সংস্কৃতি, দৰ্শন, জ্ঞান পৰম্পৰাত চহকী দেশ। সেয়েহে ভাৰতৰ এনে গৌৰৱময় ঐতিহ্যৰ বিষয়ে উত্তৰ প্ৰজন্মৰ আগত চিনাকি কৰি দিয়াৰ লগতে ভাৰতীয় জ্ঞান পৰম্পৰাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবৰ বিচৰা হৈছে। ভাৰতীয় দাৰ্শনিক ব্যৱস্থা সম্পৰ্কত অধ্যয়ন, সংৰক্ষণ আৰু প্ৰসাৰতা বৃদ্ধি কৰাৰো এই দিৱস উদযাপনৰ আন এক উদ্দেশ্য। এই দিৱসৰ জৰিয়তে ভাৰতীয় দৰ্শনক সাম্প্ৰতিক পৰিস্থিতিৰ লগত
সংগতি ৰাখি সমালোচনাত্মক চিন্তাৰ বাবে অনুপ্ৰাণিত কৰাৰ লগতে বিশ্ব দৰবাৰত ভাৰতীয় চিন্তাক প্ৰদৰ্শন আৰু প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰা হয়। এই দিৱসৰ জৰিয়তে বেদৰ দিনৰ পৰা বৰ্তমান সময়লৈকে যিসকল মনীষীয়ে ভাৰতীয় জ্ঞান, দৰ্শন, ধৰ্ম, সংস্কৃতি, ৰীতি নীতি, পৰম্পৰালৈ যি মহান অৱদান আগবঢ়াইছে তেখেতসকলৰ প্ৰতি কৃতজ্ঞতা ও সন্মান প্ৰদৰ্শন কৰা হয়। আমাৰ তৰফৰ পৰাও আজি ভাৰতীয় দাৰ্শনিক দিৱস উপলক্ষে ভাৰতৰ মহান ব্যক্তিসকললৈ প্ৰণাম জনাইছো। ধন্যবাদ।